আপোনাৰ কাৰণে এটা বহুতেই ভাল খবৰ কিয়নো আসাম পুলিচৰ এডমিট কাৰ্ড আহি গ'ল হয় আপুনি ঠিকই শুনিছে আসাম পুলিচৰ এডমিট কাৰ্ড আহি গ'ল আৰু কাৰ এডমিট কাৰ্ড আহি গ'ল কেতিয়া হ'ব ইণ্টাৰভিউ আজি মই আপোনাক এই ভিডিঅ'টো সম্পূৰ্ণকৈ ক'বলৈ চেষ্টা কৰিম আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই বহুতেই ভাল লাগিব আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ চাওক এই নটিফিকেশ্যনটো আজি এখন আগশাৰীৰ নিউজ পেপাৰত প্ৰকাশ পাইছে আৰু এই নটিফিকেশ্যনটোত সকলো কথা লিখা আছে আপোনালোকৰ কাৰ ইণ্টাৰভিউ হ'ব কি ইণ্টাৰভিউ হ'ব কেতিয়াৰ পৰা ইণ্টাৰভিউ হ'ব কেতিয়াৰ পৰা এডমিট কাৰ্ড দিব সকলো কথা লিখা আছে এই নটিফিকেশ্যনটোত চাওক আপোনালোকৰ যিবিলাকে এছআইৰ প্ৰথমতে কৰিছোঁ আপোনালোকক যিবিলাকে এছআইৰ আপোনালোকে ৰিটিন এক্সামত পাছ কৰিছিল সেইবিলাকৰ কাৰণে যিটো ফিজিকেল টেষ্ট হ'ব আপোনালোকৰ সেই টেষ্টটোৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব এইটো AB আৰু UBৰ কাৰণে নহয় আপোনালোকৰ এছআইৰ কেণ্ডিডেটৰ কাৰণেহে এছআইৰ আপোনালোকৰ যিবিলাকৰ আপোনালোকৰ ফিজিকেল টেষ্ট দিব লাগিব সেইবিলাকে আপোনালোকে দিব পাৰিব 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব যিটো ফিজিকেল টেষ্ট আছে আপোনালোকে গমাই পাইছে 1 ফেব্ৰুৱাৰী আৰু 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে দিব পাৰিব আপোনালোকে এই নিউজ পেপাৰটো আপোনালোকে চাব পাৰিব যদি আপোনালোকে চাব বিচাৰে আপোনালোকে গমাই পায় আপোনালোকৰ বহুত দিন আগৰ পৰা আপোনালোকে ৰখিছিল ইণ্টাৰভিউ আমাৰ কেতিয়া হ'ব ৰিটিন এক্সামটো পাৰ হৈ গ'ল কিন্তু আপোনালোকৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব বুলি ৰৈ আছিল কিন্তু আপোনালোকৰ ফাইনেলি আহি গ'ল আপোনালোকৰ ডেট আৰু 23/1/2021 মানে 23 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু 1 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিলে slpbassam.in আপোনালোকে লগইন কৰি তাৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু চাওক আপোনালোকৰ গুৱাহাটীত ইণ্টাৰভিউ হ'ব আপোনালোকৰ কাহিলীৰ পৰা গুৱাহাটীত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 23 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু 1 তাৰিখৰ পৰা আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব সেইকাৰণে মই আপোনাক আগৰ পৰা কৈছিলোঁ আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে বেছি সময় আপোনালোকে প্ৰেক্টিছৰ কাৰণে বেছি সময় নাপায় আপোনালোকে গমাই পালে কিমান সময় আছে আৰু আপোনাৰ হাতত সেইকাৰণে ধুনীয়াকৈ প্ৰেক্টিছ কৰি যাওক আৰু ইণ্টাৰভিউত আপোনালোকে পুৰা ফালি দিয়ক ইণ্টাৰভিউ এনেদৰে দিয়ক যাতে আপোনালোকে পাছ কৰিবই লাগিব এনেদৰে ইণ্টাৰভিউ দিয়ক আৰু মোৰ ফালৰ পৰা আপোনাক বহুত শুভেচ্ছা থাকিল আপোনালোকৰ যেন ইণ্টাৰভিউটো বহুতখিনি ভাল হয় আজিৰ ভিডিঅ'টোত এইখিনি মোৰ ফালৰ পৰা আজাদ ভাইক বহুত ধন্যবাদ থাকিল আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বাটনত এটা লাইক কৰি দিব আৰু যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ'টোত এইখিনিয়ে আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ